रायजो राजानि सोलायनायनि मुङाव खुंथाय गोहोआव फैनाय बिटिआर सरकारा गाबोन नैथि बोसोराव आबुङै आगान होगोन। बडलेण्ड हायुंआरि गौथुमनि फोथाराव खुंनो लानाय बिटिआर सरकारनि नैथि बोसोर आबुं जानायनि हाबाफारिखौ गाबोन सानसेनि हाबाफारिजों खुंफुंनो बे समाव लाहार फाहार जाबाय। मिथिनाय बादिब्ला गाबोन खुंनो लानाय बिटिआर सरकारनि नैथि बोसोर आबुं जानायनि हाबाफारियाव आसामनि रायजो बेंगिरि प्रफेसर जगदीश मुखी बिथाङा गाहाय आलासि महरै बाहागो लाफैगोन। दिनै बे हाबाफारिनि सायावनो बडलेण्ड बुब्लिनि खौरांगिरिया लानाय एक्सक्लुसिभआव एमसिएलए माधव छेत्री बिथाङा मा बुंदों फै मिथिना लानि। কাইলৈ বিটিআৰ চৰকাৰৰ 2 বছৰীয়া বৰ্ষপূৰ্তি উদযাপন কৰিবলৈ গৈ আছে, কি ক'ব চাই ইয়াৰ বিষয়ে? আমি অহাকালি বিটিআৰ চৰকাৰ আমাৰ কৰ্মপুৰৰ ডাঙৰীয়াৰ চৰকাৰৰ 2 বছৰীয়া বৰ্ষপূৰ্তি ইয়াতে উদযাপন কৰিবলৈ গৈ আছে। আমি যোৱা 15 তাৰিখৰ পৰাই আমাৰ মানে প্ৰগ্ৰামবিলাকটো আৰম্ভ হৈছে। 15 তাৰিখৰ পৰাই আমি চাৰ্কল অফিচত মানে বিশেষকৈ যোগাৰ প্ৰগ্ৰামটো লৈছোঁ। তো যোৱাকালি 18 তাৰিখত ব্লক লেভেলত প্ৰগ্ৰাম হৈছে, আজি 19 তাৰিখত ডিষ্ট্ৰিক্ট লেভেলত প্ৰগ্ৰাম হৈছে। তো অহাকালি 20 তাৰিখত আমাৰ কেন্দ্ৰীয়ভাৱে চেণ্ট্ৰেলি প্ৰগ্ৰামটো আমি কোকৰাঝাৰ ছেক্ৰেটেৰিয়েটত কৰিম। তো এই প্ৰগ্ৰামত আমাৰ মুখ্য অতিথি হিচাপে আমাৰ অসমৰ মহামহিম ৰাজ্যপাল তেখেত জগদীশ মুখী ডাঙৰীয়া মুখ্য অতিথি হিচাপে তেখেতে ইয়াত উপস্থিত থাকিব। আৰু আমাৰ দলীয় যি এটা এলায়েন্স মানে টিম হিচাপে বিজেপি ফালৰ পৰা আমাৰ কেন্দ্ৰীয় বিজেপিৰ মানে ভাইচ প্ৰেছিডেণ্ট তেখেত পাণ্ডা ডাঙৰীয়া উপস্থিত হ'ব। ষ্টেটৰ বিজেপিৰ নেতাসকল ইয়াত উপস্থিত হ'ব। UPPLৰ কেন্দ্ৰীয় লিডাৰৰ পৰা আৰম্ভ কৰি বিটিআৰত থকা সমূহ ডিষ্ট্ৰিক্টৰ UPPL বিজেপি GSPৰ নেতাসকল উপস্থিত থাকিব। GSPৰ চেণ্ট্ৰেল লিডাৰসকল ইয়াত উপস্থিত থাকিব। আৰু আমি বিশেষকৈ আমাৰ চৰকাৰী অফিচাৰসকল, চৰকাৰী এজেঞ্চি BCDCৰ পৰা আৰম্ভ কৰি BCDC, PLCC আৰু ডেভেলপমেণ্ট বৰ্ডবিলাক যিবিলাক আছে সকলো আমাৰ সদস্যবিলাকক লৈ এটা ইণ্টাৰেকশ্যন প্ৰগ্ৰামটো ইয়াত হ'ব। আৰু তেখেতসকলক অলপ মটিভেশ্যন কৰাৰ বাবে আৰু আমি কেনেকৈ ৰাইজৰ কাম কৰিব লাগিব, ৰাইজক আমি কেনেকৈ সেৱা কৰিব লাগিব আৰু অলপ হ'লেও আমি নিশা এটা মানে ভাৱমূৰ্তিটো আগত ৰাখি আমি এটা গুড গভৰ্নেন্স বা এটা ভাল চৰকাৰ কেনেকৈ আমি ৰাইজক দিব পাৰিম, ইয়াৰ কাৰণে কালি অলপ আলোচনা বিলোচনা হ'ব। মুঠৰ ওপৰত অহাকালি প্ৰায় 7,000ৰ পৰা 8,000 আমাৰ ইয়াত কোনো পাব্লিকক আমি নিমন্ত্ৰণ দিয়া নাই। আমি বিশেষকৈ চৰকাৰী এজেঞ্চিবিলাক, চৰকাৰী অফিচাৰ, চৰকাৰী কৰ্মচাৰীসকলক লৈ আমাৰ BCDC, PLCC, ডেভেলপমেণ্ট বৰ্ড তথা আমাৰ দলীয় কেইজনমান শীৰ্ষ পৰ্যায়ৰ নেতাসকলক লৈ প্ৰায় 8,000 আমাৰ এটা গেদাৰিং হ'ব। তো 8,000 আমাৰ মানে গেদাৰিং হ'ব বা 8,000 আমাৰ লিডাৰ্ছ বা কৰ্মচাৰীসকলক মানে ৱেলকাম কৰাৰ বাবে আমাৰ প্ৰস্তুতিটো প্ৰায় সমাপ্ত হৈ গৈছে। আমাৰ ব্ৰেকফাষ্টৰ পৰা আৰম্ভ কৰি লাঞ্চ, ডিনাৰ এইটো সকলোৱে ইয়াত হ'ব। তো কালি এদিন মানে সুন্দৰভাৱে এটা প্ৰগ্ৰামটো কৰি তাৰপিছত আগন্তুক 1 বছৰত যি এটা আমাৰ ৰণনীতি তৈয়াৰ কৰিব চৰকাৰে, যি পলিচিবিলাক চৰকাৰে বা স্কিমবিলাক যি চৰকাৰে হাতত ল'ব সেইটো ভালকৈ আমি ইমপ্লিমেণ্ট কৰিব পাৰিম বুলি আমি আশা কৰিছোঁ। থেংক ইউ। ধন্যবাদ ছাৰ। বিটিআৰ MCL মাধৱ छेत्री ডাঙৰীয়া बिथाङा बुंदों जे गाबोननि जिथु बिटिआर सरकारनि नैबोसोया जिथु आबुङै आगान होनाय आरो बे हाबाफारियाव दोलोनि जथाय दोलोनि खमैबो 8,000 बा 7,000 बेबायदि मावथि बा दैदेनगिरि बिथांमोना बे बडलेण्ड हायुंआरि गौथुमनि जि फोथाराव जानो गोनां बे हाबाफारियाव बाहागो लागोन होननानै बिथाङा बुंदों। लोगोसेनो बे हाबाफारियावनो आसामनि रायजो बेंगिरि प्रफेसर जगदीश मुखी बिथाङा गाहाय आलासि महरै बाहागो लागोन होननानै बिथाङा फोरमायदों। रौता ओनसोलनि रायजो राजाफोरनि थाखाय मोनसे गोजोनथाव खौरां। सुबुंफोरनि सुबिदाखौ नोजोर होनानै रौता सारियालियाव गोदानै बेखेवदों बाजै हटेल। नंगौ, बे हटेलाव ओंखामनिफ्राय लानानै साहा आरो गोबां मोजां जाग्रा आदारफोरखौ नोंथांमोनहा मोनजागोन। रौता सारियालिनि स्टेशन र'डआव बेखेवनाय बाजै हटेलाव नोंथांमोननो थि समावनो साखोन-सिखोन जाग्रा आदारखौ होगोन। बेनि अनगायैबो बाजै हटेला नोंथांमोननि थाखाय गुबुन मोनसेबाव मोजां खाबुखौ लानानै फैदों। बे हटेलनि गोजौ फ्ल'राव मेल मिटिं आरो बार्थडे बायदि फोरबोखौ खुंनो हानायनि मोजां खाबुबो दं। जुदि सोरबा सुबुङा बाजै हटेलाव जानाय आदार नङाब्ला मेल मिटिंनि थाखाय खाबुखौ लानोब्ला नैबे मबाइल नम्बर 9957514215 आव थोंजों फोनांजाब खालामनो हागोन।